নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এই নতুন ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যিবিলাক অবিচি প্ৰাৰ্থী হয় তেখেতলোকক ভাৰত চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ দিবলৈ গৈ আছে গতিকে এই নিউজটোকে মই তোমালোকক আজি দেখাওঁ বুলি মই এই ভিডিঅ'টো বনাই লৈ আহিছোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা তো ব'লাচোন বন্ধুসকল নিউজটো চাই লওঁ গতিকে বন্ধুসকল দেখিবলৈ পাইছে এইটো নিউজ 18 অসমৰ অফিচিয়েল ৱেবছাইট হয় ইয়াত তেখেতলোকে এটা নিউজ দিছে যে ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ অবিচি শ্ৰেণীৰ লোকসকলক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অবিচি প্ৰতিনিধিৰ হাৰ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে যি ৰিজাৰ্ভেশ্যন হয় সেয়া ৰিজাৰ্ভেশ্যন ৰেটটো তেখেতলোকে বঢ়াবলৈ গৈ আছে 2012 চনত অবিচিৰ লোকৰ সংখ্যাৰ হাৰ আছিল 16.55% আৰু 2016 চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই হাৰ 21.57%লৈ বৃদ্ধি কৰিছে আৰু তেখেত যি ডিমাণ্ড আছে 27% ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত সেইটো বৰ্তমান এতিয়াও বহুতখিনি দূৰত আছে ইয়াত তেখেতলোকে লিখিছে যে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 52% অবিচি মানুহ আছে হা তো এই 52%ৰে আধা সংখ্যক মানুহেও কিন্তু এই চাকৰিৰ ক্ষেত্ৰত তেখেতলোকে কম্পিটিশ্যন ল'বলৈ পৰা নাই দেশৰ যি লোকসেৱা আয়োগ হয় নিৰ্বাচন আয়োগ হয় লগতে 78টা মন্ত্ৰালয় আছে আৰু অন্য বিভাগবোৰ আছে তাত কৰ্মচাৰীসকলো মানে ভালদৰে অবিচি মানুহখিনে ভালকৈ চাকৰি পোৱা নাই 2012 চনত এতিয়া 2012 চনৰ তুলনাত এতিয়া চৰকাৰী চাকৰি অবিচি লোকৰ সংখ্যা বাঢ়িছে যদিও এই হাৰ আৰু বঢ়োৱাত এটা চিন্তা চৰ্চা কৰি আছে যি 27% যি ডিমাণ্ড আছে সেইটো দিবলৈ গৈ আছে হা তো ইয়াত তোমালোকে দেখিবলৈ পাইছা এটা সেন্সাস দিছে তেখেতলোকে 1 জানুৱাৰী 2004 চনত আছিলে 4.53% ৰিজাৰ্ভেশ্যন আছিলে তেনেকৈ গৈ তোমাৰ যে মোদী চৰকাৰ আহিলে 1 জানুৱাৰী 2016 তেখেতলোকে 21.57 বহালে আৰু লাহেকৈ তেখেতলোকে 27% লৈকে বঢ়োৱাটো সিদ্ধান্ত লৈছে গতিকে বন্ধুসকল এইটো এটা বহুত ভাল খবৰ হয় যি অবিচি কেণ্ডিডেট হয় তেখেতলোকৰ কাৰণে নিশ্চয় ভাল খবৰ তোমালোকে কি ভাবিছা এই নিউজটোৰ ক্ষেত্ৰত মোক তলত কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আশা কৰোঁ লাইক কৰিবা এটা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আজিলৈ ইমানেই ধন্যবাদ